অনুৰোধ কৰিছোঁ, মোৰ লগত কেইজনমান সৎ নিষ্ঠাবান দম থকা টকা নোখোৱা কেইজনমান লিডাৰক মোৰ লগত এইবাৰ MLA হিচাপে জিকাই দিয়ক। মই আপোনালোকক এখন নতুন অসম দিম। আমি ৰাইজৰ দলে আপোনালোকক এখন নতুন অসম দিম। মই আপোনালোকক এটা কথা দি যাওঁ, ৰাইজৰ দলক জিকাই পঠিয়াওক আপোনালোকে। 2026 চনত যদি ৰাইজৰ দলে চৰকাৰ কৰিব পাৰে, তেতিয়াহ'লে প্ৰত্যেকজন ভাৰতীয় বৈধ নাগৰিকক মাটিৰ অধিকাৰ বা মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মই আকৌ কৈছোঁ, কি কথা ক'লো বুজি পালেনে? মই কৈছোঁ কি, 1 নম্বৰ কথা কৈ আছোঁ যে যদি ৰাইজৰ দলে এবাৰ চৰকাৰ কৰিব পাৰে, তেতিয়াহ'লে ৰাতি যে হিমন্ত বিশ্ব শৰ্মাই মানুহক ধৰি লৈ ৰাতি 2টা বজাত যে এনকাউণ্টাৰ কৰি মাৰে, কোনো মানুহৰ বুকুত গুলি মাৰিবৰ কাৰণে কোনো পুলিচক অনুমতি দিয়া নহ'ব। অসমত কাকো হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। হিন্দু মুছলমান বিদেশী যদি নহয়, প্ৰত্যেকজন নাগৰিকে অসমত সন্মান সহকাৰে থাকিবৰ কাৰণে এই অসমখন সুন্দৰ অসম ৰূপে কৰি তোলা হ'ব। কৰিম যদিহে আপোনালোকে আমাক ভোট দিয়ে। নাম্বাৰ 2, যদিহে আপোনালোকে ভোট দিয়ে, আমি ব্ৰহ্মপুত্ৰ, বৰাক আৰু যিমানবিলাক উপনদী আছে তাৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ পৰা অসমৰ প্ৰত্যেকটো জাতি ধৰ্মৰ মানুহক সম্পূৰ্ণৰূপে মুক্ত কৰি দিম। নাম্বাৰ 3, যদিহে আপোনালোকে আমাক ভোট দিয়ে, অসমৰ প্ৰত্যেকজন বৈধ নাগৰিক 1971 চনৰ 25 মাৰ্চৰ আগতে আহি নাগৰিকত্ব লাভ কৰা প্ৰত্যেকজন অসমীয়া মানুহক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আন দলৰ কথা মই নাজানো, আন দলে কথা ৰাখিব নে নাৰাখিব নাজানো। যদি চৰকাৰত আমি থাকোঁ, মই যদি থাকোঁ, তেতিয়াহ'লে সেই চৰকাৰখনে কেৱল ৰাইজৰ কাম কৰিব লাগিব, 2 নম্বৰী কাম কৰিবলৈ কেতিয়াও অনুমতি দিয়া নহ'ব। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি 2026 চনত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওঁ, হয়নে? এতিয়াতো আমি হেৰিয়াক ব্ৰহ্মপুত্ৰত দলিয়াই দিলোঁ, বদৰুদ্দিন আজমলক। আজমলৰ পাৰ্টি AIDF আকৌ আহিব নেকি? আজমলৰ পাৰ্টি AIDF অসমলৈ আকৌ আহিব নেকি? ইলেকশ্যনত জিকিব নেকি? তাৰমানে আজমলক আমি ব্ৰহ্মপুত্ৰত পেলালোঁ, অলপ 26 চনৰ পিছত তেওঁ একেবাৰে গোটেই বাংলাদেশত গৈ পাই যাব, হয়নে নহয়? তাৰ পাছতে আজমলৰ মামা ভাতৃ হিমন্ত বিশ্ব শৰ্মা, তেওঁক আমি এইবাৰ দিছপুৰৰ ওচৰৰ ফাঁচী বজাৰৰ ওচৰতে ব্ৰহ্মপুত্ৰত তেওঁলোকৰ চৰকাৰখনত দলি মাৰি দিয়ে আৰু তেওঁ আজমলৰ পিছে পিছে গৈ বাংলাদেশত গৈ শুই থাকিব, হ'বনে? এই 2টা সাম্প্ৰদায়িক শক্তিকে আমি খেদি দিম আৰু তাৰপিছত অসমত আমি শান্তিৰ অসম প্ৰতিষ্ঠা কৰিম। এইখিনি কথা কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু শেষত সকলোকে থিয় হৈ এটা শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছোঁ, সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। বচাবৰ কাৰণে ভোট দিয়ক বুলি কয়, তাৰপিছত ভোটটো লৈ গৈ আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভাৰ ইলেকশ্যনত আকৌ বিজেপিকে ভোট মাৰিব, জানেনে নাই? কংগ্ৰেছেও মাৰে, AIDFেও মাৰে। এই 2টা পাৰ্টীয়ে মানুহক গাদ্দাৰী কৰে। সেইকাৰণে একদম স্পষ্টকৈ মই আপোনালোকক এটা কথা কৈ গৈছোঁ, আপোনালোকৰ ৰাইজৰ পিনৰ পৰা দাবী উত্থাপন কৰক যে কণীটো ল'ব, ঘৰত ৰাখি থ'ব, কিন্তু হিমন্তক কেতিয়াও ভোট নিদিব আপোনালোকে দেই। বুজি পাইছে নহয়? বুজি পাইছেনে নাই? মোৰ অলপ কথাবিলাক আপাৰ আছামৰ নিচিনা হৈছে কাৰণে ভাল পোৱা নাই চাগে ন? বুজি পাইছেনে নাই? পাইছেনে? মই আপোনালোকক অনুৰোধ কৰিছোঁ, শ্ৰদ্ধেয় ৰাইজ, 2026 চনৰ কাৰণে এতিয়াৰ পৰা প্ৰত্যেকজন মানুহক সাজু কৰক যে অসমক ধ্বংস কৰা, অসমক বৰবাদ কৰি দিয়া, অসমৰ সকলো বস্তুৰ দাম বঢ়াই দিয়া, অসমৰ মানুহক ভাগ ভাগ কৰি পেলোৱা, অসমক বেলেগৰ হাতত বিক্ৰী কৰি দিয়া এই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত 2026 চনত দলিয়াই পেলাব লাগিব, হয়নে নহয়? হয়নে নহয়? মই এটা কথা সুধিব খুজিছোঁ, 2026 চনত যদি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক যদি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, তেতিয়াহ'লে আমি বিৰোধী দলবিলাক চব একেলগ হ'ব লাগিবনে নাই? লাগিবনে নাই? লাগিব। কিন্তু কংগ্ৰেছে যে একেলগ হ'ব নোখোজে, গম পাইছেনে নাই আপোনালোকে? কংগ্ৰেছে যে তেৰি মেৰি আৰম্ভ। এইবাৰ যদি নৰেন্দ্ৰ মোদীক এইবাৰ যদি আকৌ আগৰ নিচিনাকৈ বহুত ভোটত যদি জিকাই দিলোহেঁতেন, তেওঁলোকে 400 চিট ল'ম বুলি কৈছিলে,
এইবাৰ অকল 240খন চিট পালে। যদি 400 চিট পালেহেঁতেন কি হ'লহেঁতেন? প্ৰথম কি কাম কৰিলেহেঁতেন? প্ৰথম এইবাৰ কৰিলেহেঁতেন এক দেশ এক নিৰ্বাচন, ওৱান কাণ্ট্ৰি ওৱান। এবাৰতে ইলেকশ্যন হ'লে, ধৰক এইবাৰ MP ইলেকশ্যনৰ লগতে যদি গোটেই অসমত বিধানসভাৰ ইলেকশ্যন হ'লহেঁতেন, বিধানসভাৰ ইলেকশ্যন হ'ব 26 চনত, MP ইলেকশ্যন হৈ গ'ল 24 চনত, হয়নে? এতিয়া যদি 24 চনতে একেলগতে যদি বিধানসভা নিৰ্বাচন হৈ গ'লহেঁতেন, ভাৰতত যি পাম বুলি ভাবিছিলোঁ, হা, ভাল হ'ব নে বেয়া হ'ব? আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম নে নিদিম? হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম নে নিদিম? 26ৰ কাৰণে সকলোৱে সাজু হওক, 26ৰ কাৰণে সকলোৱে সাজু হওক। যোনে হিমন্তই যদি হুনো হাগি দিয়ে, হুন হাগি দিয়া বুলি যে কয়, বুজি পায় নাই? হে, টকা এতিয়া কেইটকা? লৱণৰ দাম কিমান এতিয়া? 20 টকা 1 কেজি লৱণৰ দাম। ভাল লাগিছেনে? হা, এইটো হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ অচ্ছে দিন, হয়নে নহয়? অচ্ছে দিন, এইটো অচ্ছে দিন হয়নে নহয়? আগতে এতিয়া মই আপোনালোকৰ ইয়াত বহুত মুছলমান মানুহ আছে, মই এটা কথা সুধিছোঁ, হয়নে নহয় ক'ব? গুৱাহাটীলৈ যাওঁতে যিজন মুছলমান মানুহৰ মূৰত টুপি আছে, মুখত দাড়ি আছে আৰু লুঙি পিন্ধিছে, সেই মুছলমান মানুহজন বাছত যাবলৈ ভয় লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? মই মুছলমান আই মাতৃসকলক সুধিছোঁ, আপোনালোকৰ শিৰত সেন্দুৰ নাই, আপোনালোকে ইয়াত এখন কাপোৰ লৈ আছে, কি বুলি কয় এখনক? হা, এইখনটো বুৰ্খা নহয়, এখন কি বুলি কয়? হিজাব, বুৰ্খা, যি বুলি নকওক লাগিলে, আপোনালোকে যিখন পিন্ধি আছে, এইখন পিন্ধি আপোনালোকৰ ট্ৰেইনত যাবলৈ ভয় লাগে নে নাই? আজিকালি লাগে নে নাই? আজি ধুবুৰীৰ ল'ৰা এটাই 1250 টকা দিছে, এইটো আমাৰ টকা হয় নে নহয় ৰাইজ? হয় নে নহয় ৰাইজ? হয় নে নহয়? আমাৰ মাটিৰ খাজনা লৈছে, আমাৰ গাড়ীৰ টেক্স লৈছে। আমি যে 1 টুকুৰা চাবোন কিনি আনিছোঁ 10, মোৰ গাড়ীখনৰ আগফালে আমি আহি আছোঁ, আমাৰ গাড়ীখনৰ আগফালে এনেকৈ বেলেগ এখন গাড়ীয়ে এনেকৈ দাং খুৱাই থৈ দিছে, তাত এনেকৈ কেমেৰা এটা লগাই থৈ দিছে। আমি দেখিতো গম পালোঁ এইখন পইচা খোৱা গাড়ীখন, জানে নাই? পইচা খোৱা গাড়ী এখন ৰখাই বোলে। হা, আৰে ভাই, ৰাস্তাত আহিবলৈ পইচা দিছোঁ, গাড়ীত পইচা দিছোঁ, টেক্স দিছোঁ, টুল টেক্স দিছোঁ, চব দিয়াৰ পাছত আকৌ কৈছে 70ৰ ওপৰত গ'লেই তহঁতক আৰু 2000 টকা ভৰাই দিব, হয়নে নহয়? হা, তো এনেকৈ গোটেই মানুহৰ জীৱন হিমন্ত বিশ্ব শৰ্মাই কলিজাত খাই দিছে, হয়নে? হয়নে নহয়? মাত যদি নামাতে, ঘৰত যদি বহি থাকে, তেতিয়াহ'লে ইহঁতে আমাৰ বুকুৰ তেজ খুলি খুলি খাই পেলাব। মাতিব লাগিব প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন মানুহে প্ৰতিবাদ কৰিব লাগিব। নৰেন্দ্ৰ মোদী চৰকাৰলৈ অহাৰ আগতে এটা ডিমা, এটা এতিয়া ক'লে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আমাৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যৰ কথা, ৰাইজে যিমান মৰমত তেওঁলোকক ভোট দি পঠিয়ায়, তেওঁলোকে কিন্তু বিধানসভাত গৈ মুখখন বন্ধ কৰি ৰাখে, হয়নে নহয় ৰাইজ? 126জন MLA বেছিভাগেই বিধানসভাত মাত নেমাতে, 51জন বিৰোধী বিধায়ক, তাৰে 26জন কংগ্ৰেছৰ। তাৰে এনেকৈ দোকান এখনলৈ যেতিয়া যাওঁ, দোকান এখনলৈ যাওঁতে আমি কাপোৰটো একদম বাছি 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 চাওঁনে নাই? লুঙি এখন আনিবলৈ গৈছে আপোনালোকে, লুঙিখন, যদি শাৰী এখন আনিবলৈ গৈছে, শাৰীখন আপোনালোকে 10খন শাৰী চাই চাইহে এখনহে কিনে, হয়নে নহয় কওক? কিনে নে নিকিনে? আকৌ কিনাৰ সময়ত কি কৰে? ক'লে যে শাৰীখনৰ দাম 2000 টকা, আপোনালোকে ক'লে 2000 টকা ক'ত দিম, 800 টকা দিম, হয়নে নহয়? 2000টো আধাতকৈ কম দাম কৰি দিলে আপুনি, হয়নে নহয়? 2000টো আধাতকৈ কম দাম কৰি তাৰপিছত আকৌ অলপ বঢ়াই বঢ়াই আপুনি 1000 টকা দিয়ে, এনেকৈহে কিনো। কিন্তু এই MLA ভোট দিয়া মানুহকেইটা আমি অকল 500 টকা 200 টকাতে ভোট দি 2 নম্বৰী মানুহবিলাকক পঠিওৱাৰ কাৰণে আমাৰ গোটেই জীৱনটো ইহঁতি বৰবাদ কৰি দিছে, হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? অসমত আজি যিবিলাক দুখীয়া মানুহে ই ৰিক্সা চলাই খাইছে, বেটেৰী ৰিক্সা, এইফালে টমটম বুলি কয় নে কি বুলি কয়, হে,
টটো নামটো বেলেগ চবতে বেলেগ বেলেগ নাম দি লৈছে টটোখন যে চলায় মাটিৰ ওপৰত এবাৰ জনেল ভেলুৰ ওপৰত খাজনা লগাব। তাৰমানে কি টাউনৰ গুৱাহাটীৰ ধৰক GS ৰোডৰ দিছপুৰৰ ওচৰৰ 1 টুকুৰা মাটি 1 কঠা মাটিৰ দাম 2 কোটি টকা। 2 কোটি টকাত জনেল ভেলুৰ ওপৰত যদি খাজনা লগায়, যদি 10% খাজনা হয়, তেতিয়াহ'লে 2 কোটি টকাত এবছৰত মাটিৰ খাজনা দিব লাগিব 2 লাখ টকা। কথাটো বুজিছে? আৰু কোনোবা দুখীয়া মানুহে যদি গুৱাহাটীত মাটি আছেও বাপেকৰ দিনত ককাকৰ দিনত 2 লাখ টকা এবছৰত মাটিৰ খাজনা দি মাটি ৰাখিব পাৰিবনে? ধুবুৰী টাউনত 20,000 টকা মাটিৰ খাজনা দি 1 কঠা মাটিৰ 20,000 টকাৰ মাটি খাজনা দি কোনোবাই নিজৰ মাটিখিনি ৰক্ষা কৰিব পাৰিবনে? বিলাসীপাৰা টাউনত আমাৰ মানুহবিলাকে অসমৰ মানুহবিলাকে ডাঙৰ ডাঙৰ বেপাৰীবিলাকক বাদ দি ডাঙৰ ডাঙৰ বহিৰাগত ডাঙৰ বেপাৰীবিলাকক বাদ দি অসমৰ যিবিলাক খাটি খোৱা মানুহ, যিবিলাক কষ্ট কৰি খোৱা মানুহ, যিবিলাকে নদী ভঙাৰ পাছত অকণমান পইচা গোটাই বিলাসীপাৰা টাউনত অকণমান মাটি লৈছে, সেই মানুহবিলাকক যেতিয়া 1 কঠা মাটিৰ এবছৰৰ খাজনা 12,000 টকা বুলি ক'ব, তেতিয়া দিব পাৰিবনে? আৰু অলপ জোৰকে ইনকাম ৰাইজৰ দল ইনকাম হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰাম, হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰাম, ইনকাম একেলগতে মাতিব লাগিব, তেতিয়াহে আমি গোটেই অসমখন চিনি পেলাব। আপোনালোকৰ আটাইতকৈ ডাঙৰ সমস্যাটো বানখহনীয়া সমস্যা হয় নে নহয়? নদী ভঙনীয়াটোৱে আটাইতকৈ ডাঙৰ সমস্যা হয় নে নহয়? নদী ভঙনীয়া মানুহজনে যেতিয়া মাটি হেৰুৱাই অন্য ঠাইলৈ যায়, লগে লগে আপোনালোকক বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিক বুলি কয় নে নকয়? তেতিয়াহ'লে সংখ্যালঘু মুছলমান ৰাইজৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল বানপানী আৰু গৰাখহনীয়া। কিন্তু বিজেপি চৰকাৰৰ আগত বানপানী গৰাখহনীয়া সমস্যাৰ কথা কৈ লাভ নাই। মুছলমান মৰিছে, মিয়া মাৰিছে, মৰিবলৈ দিয়ক বুলি কয়, হয়নে নহয়? গতিকে মই সকলোকে ক'ব খুজিছোঁ, শ্ৰদ্ধেয় ৰাইজ, যদি ৰাইজৰ দল এইবাৰ চৰকাৰত থাকে, এটা কথা খাটাং